নমস্কাৰ বন্ধুসকল, মই অভিনৱে আপোনালোক সকলোকে ডিজি আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি অসমত ডিজিটেল মাৰ্কেটিঙৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিম। আজিৰ উদ্যোগীকৰণৰ দৌৰত অসমখন বাকী ৰাজ্যৰ তুলনাত যথেষ্ট পিছ পৰি আছে, কিন্তু অসমত ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠানসমূহে ঠন ধৰি উঠিব পৰাকৈ প্ৰচুৰ পৰিমাণে সমল মজুত আছে। বিশেষকৈ কৰোনা মহামাৰীৰ পিছত অসমৰ যুৱচামে চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহয়, খেতি-বাতি তথা ক্ষুদ্ৰ ব্যৱসায়ৰ যোগেদি অৰ্থ উপাৰ্জন কৰাৰ এক অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে। কিন্তু এই উৎপাদিত সামগ্ৰীসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ আমি কৰিম কেনেকৈ? ইয়াৰ বাবে লাগে কিছু ব্যতিক্ৰমী চিন্তা আৰু সঠিক বিজ্ঞাপনৰ কৌশল। বেনাৰ, পোষ্টাৰ আদি পুৰণিকলীয়া বিজ্ঞাপন কৌশলৰ পৰিৱৰ্তে আমি ডিজিটেল মাৰ্কেটিঙৰ সহায় ল'ব পাৰোঁ। আজিৰ বিশ্বায়নৰ যুগত প্ৰায়ভাগ মানুহেই ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। আমি ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ৱেবছাইট আদি ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰত অতি কম খৰচতে ব্যৱসায়িক প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি ইমেইল এডভাৰটাইজিঙৰ ব্যৱহাৰ কৰি সঠিক ৰূপত ব্যৱসায়িক প্ৰচাৰ চলাব পাৰি। ইয়াৰ উপৰিও বিভিন্ন বিজনেছ নেটৱৰ্কিং এপ যেনে আনাৰ, নাজ, লিংকডিন আদি প্লেটফৰ্মবোৰো বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই এপবোৰৰ সহায়ত আমি পাইকাৰী বিক্ৰেতা, মজুতকাৰী আৰু বিতৰণকাৰীসকলৰ লগত যোগাযোগ স্থাপন কৰাৰ লগতে ব্যৱসায়িক প্ৰসাৰো লাভ কৰিব পাৰোঁ। যিকোনো ব্যৱসায়ৰ সফল হোৱাৰ তিনিটা মূল কাৰক হৈছে ব্যৱসায়ৰ লক্ষ্য, সঠিক বিজ্ঞাপন শৈলী আৰু উপভোক্তাৰ চাহিদা। উদাহৰণস্বৰূপে অসমত এতিয়া ফাষ্ট ফুডৰ ভালেমান জনপ্ৰিয়তা আহি পৰিছে, কিন্তু অলপ ব্যতিক্ৰমী চিন্তাৰে যদি চৰকাৰী অফিচ কাছাৰী নাইবা স্কুল কলেজ থকা অঞ্চলত ৰাতিপুৱাৰ আহাৰৰ বাবে এখন দোকান দিয়া যায়, তেন্তে সেই দোকানখনে কলেজীয়া শিক্ষাৰ্থী বা চৰকাৰী চাকৰিয়ালসকলৰ ৰাতিপুৱাৰ আহাৰৰ চাহিদা পূৰণ কৰিব। লগতে ডিজিটেল মাৰ্কেটিঙৰ সহায়ত এই ব্যৱসায়ক সেই অঞ্চলৰ বেছিতকৈ বেছি উপভোক্তাৰ দৃষ্টিগোচৰ কৰাব পৰা যাব। বৰ্তমান SEO অৰ্থাৎ চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনৰ দ্বাৰা অডিয়েন্স টাৰ্গেটিং কাৰ্যটো অতি সহজ হৈ পৰিছে, যাৰ যোগেদি উপভোক্তাৰ ছ'চিয়েল মিডিয়া চাৰ্চৰ ওপৰত ভিত্তি কৰি অতি সহজতে বিজ্ঞাপনসমূহ দৃষ্টিগোচৰ কৰিব পৰা যায়। তাৰ বাহিৰেও এক নিৰ্দিষ্ট খৰচত গুগল মাই বিজনেছ নাইবা গুগল এডৱৰ্ডছৰ সহায়ত ডিজিটেল মাৰ্কেটিং কৰিব পৰা যায়, যি অতি লাভদায়ক তথা ফলপ্ৰসূ হয়। এইদৰে ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা অসমৰ কৃষিজাত সামগ্ৰীৰ পৰা উৎপাদিত দ্ৰব্য, হস্ততাঁত শিল্প, বস্ত্ৰশিল্প, বাঁহ-বেতৰ সামগ্ৰী আৰু বিভিন্ন থলুৱা সামগ্ৰী ইত্যাদিৰ উপৰিও আন আন ক্ষুদ্ৰ ব্যৱসায়বোৰক তথা ব্যতিক্ৰমী চিন্তাবোৰক বিশ্বমানলৈ লৈ যাব পৰা যায়। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। যদি ভিডিঅ'টো সন্দৰ্ভত কিবা সুধিবলগীয়া থাকে তেন্তে কমেণ্টত জনাব। ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ ডিজি আসাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল